প্ৰথম ইনটেক্স পৰীক্ষাৰ সোশ্যাল সায়েন্সৰ কুৱেশ্যন পেপাৰসমূহ আলোচনা কৰিম যিখন তোমালোকৰ কমন পৰিব সো যেটো ইনটেক্স পৰীক্ষা হ'ব ইয়াত ভালেখিনি কমন পৰিব তোমালোকে চাবা ফুল মার্কস থাকে 15 আৰু টাইম থাকে সময় থাকে 2 ঘন্টা ইতিমধ্যে আমি যিসকল ছাত্ৰছাত্ৰী আছা আমাৰ অনলাইন ক্লাছত তোমালোকে পাৰিবাই কাৰণ আমি ডিসকাসও কৰিছো কুৱেশ্যন আনসাৰখিনি দি দিছো আৰু যিখিনি দিব বাকি আছে মই অতি শীঘ্ৰে তোমালোকক দি দিম ছাত্ৰছাত্ৰীসকল এটা অনলাইন ক্লাছ হৈ আছে য'ত মাত্ৰ 99 টকাতে মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ চাৰিটা বিষয় পঢ়োৱা হৈছে তো লাইভ ক্লাছৰ জৰিয়তে হ'ব নোৱাৰটো সুধিব পাৰিবা সম্পূৰ্ণ নোটছ বিলাক আমাৰ পৰা দিয়া হ'ব সো কোনোবা ছাত্ৰছাত্ৰী জয়েন হ'ব বিচাৰিলে হোৱাটছএপ নম্বৰতে এছএমএছ কৰি জয়েন হ'ব পাৰিব ঠিক আছে ছাত্ৰছাত্ৰীসকল প্ৰথম প্ৰশ্ন আছে তলৰ প্ৰশ্নবোৰত শুদ্ধ উত্তৰটো বাছি উলিওৱা ভাস্কো দা গামাৰ কোৰ নাবিক আছিল এটো হৈছে পৰ্তুগীজ হ'ব দুইটো হ'ব শুদ্ধ উত্তৰ ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্য লাইফুটা স্থাপন কৰে ৰবাৰ্ট ক্লাইভে চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল 1857 চনত ভাৰতৰ প্ৰথম আইচিএছ বিষয় হৈছে সত্যেন্দ্ৰনাথ ঠাকুৰ বহুতে আনন্দৰাম বৰুৱা দিব কিন্তু আনন্দৰাম হৈছে প্ৰথম অসমীয়া আইচিএছ বিষয় ঠিক আছে গতি ভাৰতৰ বুলি কৈছে ভাৰতৰ প্ৰথম সত্যেন্দ্ৰনাথ ঠাকুৰ নেক্সট হল মোগল সম্ৰাট জাহাঙ্গীৰ ৰাজসভাত উপস্থিত হোৱা প্ৰথম নাবিকজন কোন আছিল কেপ্টেইন উইলিয়াম হকিন্স নেক্সট হৈছে ভূপৃষ্ঠত পৰিৱৰ্তন আভ্যন্তৰীণ কাৰক কোনটো আভ্যন্তৰীণ কাৰক কোনটো বুলি কৈছে ইয়াৰে হ'ব নহয় বুলি কৈছে আভ্যন্তৰীণ কোনটো নহয় হিমবাহ নহয় ভূমিকম্প সুনামি আগ্নেয়গিৰি এইবিলাক আভ্যন্তৰীণ কাৰক গতি দুইটো হ'ব শুদ্ধ উত্তৰ নহয় যেটো অৱবাহিকা হৈছে য'ৰ পৰা নদীয়ে পায় কি হৈছে অৱবাহিকা য'ৰ পৰা নদীয়ে পায় কি হ'ব পানী হ'ব ইয়াৰ শুদ্ধ উত্তৰ তোমাৰ জিলাত থকা জৈৱ বৈচিত্ৰ্য স্থলী কোনখন হ'ব তোমালোকে লিখিবা নিজৰ জিলাত থকা হেৰি এইটো এনসাৰটো বাৰু মই দিয়া নাই ইয়াৰডাং সৃষ্টি কৰে কোনে বতাহৰ দ্বাৰা হয় যেটো মৰুভূমি সৃষ্টি কৰে মৰুভূমি বতাহে যেটো প্ৰবল গ্ৰাফ 4 প্ৰকাৰ হ'ব 3 নম্বৰটো শুদ্ধ হ'ব গ্ৰাফ 4 প্ৰকাৰ ঠিক আছে দ্বিদলীয় শাসন ব্যৱস্থা থকা হৈছে এখন দেশ হৈছে আমেৰিকা ঠিক আছে আমেৰিকা দ্বিদলীয় আৰু ভাৰত চীন নেপাল এইবিলাক বহুদলীয় ব্যৱস্থা চীনে একদলীয় তাৰ পিছত ভাৰত আৰু নেপালত বহুদলীয় শাসন ব্যৱস্থা ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত কি হৈছিল জন্ম হৈছে ভাৰতৰ পঞ্চম আঞ্চলিক দিয়া হৈছে ডিএমকে দ্ৰাবিড মুন্নেতা কাজাগাম মই এনসাৰবিলাক দিছো তোমালোকে চাবা মানে যিবিলাক নোটছ দি দিছো ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল উমেশ চন্দ্ৰ বেনাৰ্জী ভাৰতত প্ৰথম মৰ্চা চৰকাৰ গঠন হৈছিল 1977 চনত কাৰ নেতৃত্বত মেৰাৰজী দেখাই নেতৃত্বত অৰ্থবিজ্ঞানৰ পিতৃ আদাম স্মিথ হ'ব অৰ্থবিজ্ঞানৰ কাৰ সংজ্ঞাক দুষ্প্ৰাপ্য সংজ্ঞা বুলি কোৱা হৈছিল এটো হৈছে ৰবিনছৰ আমেৰিকাত প্ৰচলিত মুদ্ৰা ডলাৰ বুলি কোৱা হয় ঠিক আছে অৰ্থনৈতিক নোবেল বঁটা লাভ কৰিছিল কোন অমৰ্ত্য সেনে অৰ্থনৈতিক নোবেল বঁটা লাভ কৰিছিল মানে পিকচাৰটো দেখা পাইছিল নহয় কিতাপতে আছে কোনটো উৎপাদন নহয় ভূমি শ্ৰম মূলধন কিটা লাগে কিন্তু মুদ্ৰাটো উৎপাদনৰ উপাদান নহয় ভাৰতীয় পৰিষদ আইন কেতিয়া গঠন হৈছিল এটা তোমালোকে নিজে চেষ্টা কৰিবা ঈশ্বৰ পাণ্ডে কোন পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য বৰ্তমান সাম্যবাদী চৰকাৰৰ দেশখনৰ নাম কি আদাম স্মিথৰ সংজ্ঞাটোক কোনে যক্ষৰ বাণী বুলি কৈছে কেতিয়া আৰু কাৰ অনুমতি লৈ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ আহে দুটা পাৰ্বত্য হিমবাহ অঞ্চলৰ নাম লিখা বালিয়াৰী কাক বোলে অকালি দল আৰু শিৱসেনা কোন ৰাজ্যৰ আঞ্চলিক দল জোনবিল মেলাৰ বিষয়ে কি জানা প্লাবন ভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা অশ্বসুৰা হ্ৰদ কি ইয়াৰ চিত্ৰ অংকন কৰা গ্ৰাফ বুলিলে কি বুজায় এই কেই প্ৰকাৰ আৰু কি নাইবা ৰবিনছৰ অৰ্থনৈতিক মৌলিক ধাৰণা কেইটা বিষয়ে কেইটা আৰু কি 4 নম্বৰ আছে চিপাহী বিদ্ৰোহত কেতিয়া সংঘটিত হৈছিল ইয়াৰ দুটাকৈ কাৰণ আৰু ফলাফল উল্লেখ কৰা ছাত্ৰছাত্ৰীসকল নিশ্চয় তোমালোকে গম পালা কুৱেশ্যন পেপাৰখন তোমালোকে চেষ্টা কৰা কিমানটা পাৰিলা এনেকুৱা কুৱেশ্যন পেপাৰ তোমালোকে পৰীক্ষাত পাই যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে তোমালোকে অনলাইন ক্লাছটো সোনকালে জয়েন হ'ব তোমালোকৰ লাভ হ'ব কম পইচাৰ তোমালোকে আটাইখিনি শিকিব পাৰিবা কষ্ট ৰাহি হ'ল তোমালোকৰ পইচাৰো কমি গ'ল ঠিক আছে বাই ঘৰত থাকি সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে গতিকে ল'ৰা ছোৱালী ইংৰাজী গণিত আৰু সমাজ বিজ্ঞান গতিকে 5 6 7 8 9 10 6 7 8 9 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ
ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনেই যাই থকাতকৈ লাইভ ক্লাছ পাব নোৱাৰাটো আমি সুধিব পাৰিব নোৱাৰাটো সুধিব পাৰে নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম আচ্ছা নোটছবিলাকো কিনিব নালাগে আৰু নাম্বাৰ চাম্বাৰ কিবা আছে নেকি নাম্বাৰ আছে নাম্বাৰটো মই দি দিছোঁ 9394628219 এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে কিমানমান দিন হ'ল আমি 2-3 বছৰৰ পৰা কৰি আছে গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত